আদিকাল নহ'লেনো মুখে বান্দৰে আহি পাকঘৰত প্ৰেছাৰ কুকাৰটো নিয়ে নে বান্দৰে প্ৰেছাৰ কুকাৰ নিয়াতকৈ মানুহ মানুহবোৰে উৎপাত বেছি হৈছে একেবাৰে থাকিব নোৱাৰা হৈছো দাইটি উৎপাত চাৰিওফালে উৎপাত তোকে হত্যা ধৰ্ষণ লুণ্ঠন বোমা বিস্ফোৰণ খবৰ কাগজখন মেলিবই নোৱাৰি নহয় কেৱল মৰা মানুহৰ খবৰ সেইকাৰণে আজিকালি মই এই গা ধোৱাৰ আগতে তোৰ সেই খবৰ কাগজখন পঢ়িলো এবাৰ গা ধোৱাৰ পাছত খবৰ কাগজলৈ চকুৱে নিদিওঁ মহেন্দ্ৰ তোৰ সেই কথা এটা হ'ল নহয় কওকচোন দিয়ে নহওক কিয় বান্দৰ স্বয়ং ৰামচন্দ্ৰৰ পৰম ভক্ত তেৰা কবে পূৰ্বীহে আশ্ৰয় লৈছে যেতিয়া অকণমান কৈ কবা সম্পৰ্কে আৰু সেইটো ইমান কি ডাঙৰ কথা হ'ল বেমাৰী বান্দৰ ধৰি আনিছো শুশ্ৰূষা কৰি আছো দেই ভাল হ'লে এদিন এৰি দিবি তই কথাটো বুজা নাই কৃষ্ণ 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 ভগৱানে ভক্তৰ কাষলৈ ভিন্ন ৰূপত যায় স্বয়ং প্ৰভু হনুমন্তই তোৰ যিহে আশ্ৰয় লৈছে আৰু তই কৈছ সাধাৰণ নহয় 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 তহঁতৰ কথা বতৰাবোৰ ঘনু ঘনাকে শুনিহে আহিব ভগৱানৰ ভক্ত সেৱা শুশ্ৰূষা অলপ কৰিব লাগে ইমান সেৱা শুশ্ৰূষাতে নহ'ব নহয় মই চব বুজিলো বুজিছে চব বুজিলো আপোনাৰ কথা মতে মই ঘৰতে বৰ সভা এটা পাতিম আপোনাক আকৌ মূল ভকত হিচাপেও পাতিম আপোনাক আকৌ সকলো দান কিনাও দিম এতিয়া কিন্তু আপুনি ভালে ভালে কৈছো মোৰ ঘৰৰ পৰা যা নহয় তহঁতে একেবাৰে তামোল খাই উঠিছ হা কি তামোল খাই উঠিছ অতি গৰ্বে কিন্তু হতলংকা অতি গৰ্বে হতলংকা ভাল কথা ক'লে মই বেয়া হ'ব যাওঁ ভালক ভালে নোপোৱা মই নহয় নহয় সেইজনে অকণমান চাওঁ আপোনাক গ্ৰেপ্তাৰ কৰা হৈছে
অন্যথা ৩২,৫৫০ টকা আৰু ৫০ পইচাৰ জৰিমনা ভৰিব লাগিব। পালি পালি খোৱাটো মই কৈছিলো নহয় ভাল কথা ক'লে এই মুকা বেয়া কৈছিলো নহয় প্ৰস্তাৱী প্ৰস্তাৱ এতিয়া ভাল ভালে বন্যপ্ৰাণী ঘৰত বন্দী কৰি থোৱাৰ অপৰাধত আপোনাক এই শাস্তি বিহা হৈছে। জেল জৰিমনা বাৰু সকলো কিটা কাম নকৰে কিয় এই বান্দৰটো পাৰিলে আপোনালোকে লৈ যাওক। এই বান্দৰটো নি আমি কৰিম এই নিলোৱে যেনিবা তাৰ ট্ৰিটমেণ্ট খোৱা বোৱা থকা মেলা এইবোৰৰ পৰা চৰকাৰৰ পৰা অনুযায়ী চেংচন কৰি দিব হ'লে কিমান দিন লাগিব জানে? 6 মাহ। অৱশ্যে 6 মাহৰ পিছত নিব পাৰি। এতিয়া বলক। ঠিক আছে বাৰু আপুনি যে মোক শাস্তি দিম বুলি কৈছে কিয় বাৰু মোৰ দুখ কি? দুখ আপোনাৰ দুখ। আপুনি বন্যপ্ৰাণী ঘৰত বন্দী কৰি ৰাখিছে। আপুনি বন্যপ্ৰাণী সুৰক্ষা আইন ভংগ কৰিছে জানেনে? এই আপোনালোকে মোক কি বুলি ভাবিছে? কি বুলি ভাবিছে? বাৰীৰ চুকত পৰি থকা বেমাৰী বান্দৰ এটা আনি ঘৰতে মই শুশ্ৰূষা কৰিছো তাতে আকৌ মই ধন কৰিব লাগে 1 টকাও নিদো বুজিছে? 1 টকাও নিদো মই কৈ দিলো। হৰলিক্সটো কি আনিছ তই? বান্দৰ কি হৰলিক্স খায়? উভটাই দি থৈ যা যা উভটাই দি থৈ। আমি একেবাৰে গৰীব মানুহ পেটে পেটে কোনোমতে খাই চলি আছো হেৰি কিবা এটা যদি কমাই মেলি লৈ আপুনি যদি আমাৰ ফালে চাই ইমান পৰে তাকেই কোৱা নাই বেছি হুলস্থুল কৰিব কোনো দৰকাৰ নাই। বান্দৰটো মৰেই বা যি তাত আমাৰ কি দৰকাৰ? মৰিলে ৰাস্তা কাষত পেলাই দিব খেলা খতম দিয়ক ৫,০০০ টকা। বাপৰে বাপ ৫,০০০ টকা পইচা ইমান নোৱাৰিম নহয়। ২,০০০ একেবাৰে গৰীব মানুহ কি ২,০০০ টকা দিয়ক ৫০০ টকা সেইবোৰ নোৱাৰিম নহয়। তেনেহ'লে মই আপোনাৰ কাম কৰো বুজিছে মই বাৰু ৫,০০০ টকাকে দিম দিয়ক। কিন্তু এটা কথা কি কয় টিভি আৰু নিউজ পেপাৰৰ মানুহ আহি আছে তেওঁলোকৰ সন্মুখতে আপোনাক মই পইচা দি দিলো মোৰো নাম এটা হ'ল আৰু কাইলৈ বাতৰি কাকতখনত ফটো উঠিলে কি কৈছা? কি কথা কয় মানুহ মাৰিব নেকি? এইটো চিন্তা একেবাৰে নিশিকাব ওপৰতে কেছ তুলি একেবাৰে ক্লজে কৰি পেলাব লাগে। চৰকাৰী মানুহৰ কাণ্ড এনেকুৱা উদ্ধৱ ভেটাৰ দিয়া দিয়ে পিছে দিলো ময়ো কিন্তু দিলো নহয় চুকৰ মুখত চুক ভাল হব কিয় নহব তয়ে মই গম্ভী শুশ্ৰূষা কৰিছো বাৰু ভাল হব। এটা কাম কৰো বুজিছো বান্দৰটো পানী ফুলমাই লাগে যা 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 শুনচোন শুন গৰম পানী এখন খাবি দেই গৰম পানী এখন মই এটা কথা ভাবিছো বুজিছে? কি কথা? বান্দৰটো ভাল হলে তাক ভাবি দিম। ঠিকে বুজিছ ঠিকে ভাল হলে ভাবি এৰি দিম নহলে বান্দৰ বোকাৰ পৰা একেবাৰে শান্তি নোহোৱা হৈছে যা যা গৰম পানী দেই। নমস্কাৰ 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 পিছে আপুনি কোন? মই কৈলাশ কৰ্মকাৰ। এই নামটো ক'ৰবাত শুনা শুনা লাগিছে বুজিছে? আপুনি ভালকে ভাবকচোন বাৰু। কৈলাশ কৰ্মকাৰ পাৰিছো বুজিছে পাৰিছো কেনে এসময়ত যে আমি একেলগে আন্দোলন কৰিছিলো আপুনি যেনিবা নেতা আছিল আৰু আমি কৰ্মী আছিলো। আপুনি ঠিক কৰিছে আপুনি ঠিক কৰিছে।
পিছে এটা কথা আপুনি কিন্তু এতিয়া সফল বেকা হৈ আছে দেই সেই বেকা হৈ থকাতে আমাৰ বিজনেছৰ কি বুজিছে হেৰি আমি হলো যোদ্ধা এই যুঁজিবৰ কাৰণে স্বাস্থ্যটো অকমান ভালে ৰাখিব লাগিব নে কি কয় ঠিকে ৰ'ব অ দুনুমাই মোক কোনি বন্ধু এজন আহিছে তামোল চলি কিবা ক'লে শুনিছেনে পিছে কৰ্মকাৰ কি উদ্দেশ্য লৈ অহা হ'ল উদ্দেশ্য মহতে আপুনি কিন্তু এইকেইদিনতে বেছ জনপ্ৰিয় হৈ পৰিছে দেই সেই ঘটনাটোৰ পৰা বেছ জনপ্ৰিয় হৈ পৰিছে কোনটো ঘটনা কিয় এই বান্দৰৰ আপুনি চিন্তা কৰিছে শুনক আপুনি মানে আমাৰ বলটো যেনে তেনে এই ঘটনাটোৰ লগত জড়িত কৰাব লাগে যেনে তেনে বুজি পাইছেনে কিন্তু বান্দৰৰ লগত ৰাজনীতি কেনে একেবাৰে সহজ হেৰি আপুনি সেই আমাৰ বিৰোধী দলৰ বিপক্ষে কিবা কিবি অলপ কৈ দিয়ক আৰু আমি সেইটোকে ইছ্যু কৰি আন্দোলন এটা কৰি দিম নহয় সেইবোৰ মই নোৱাৰিম বুজিছে এইবোৰ মই নোৱাৰিম মই বান্দৰটোক এৰি দিম বুলিয়ে ভাবিছো বান্দৰ কচু গাত বহি যি হ'ব লগা আছে হৈছে আৰু নোৱাৰো আপুনি ধনী হ'ব আপুনি বুদ্ধিমান হ'ব আৰু আপুনি শক্তিশালী হ'ব চাওক মই ইমানবোৰ নোৱাৰো এটা কাম কৰো বুজিছে হেৰি কৰ্মকাৰ বান্দৰটো পাৰিলে আপুনিয়ে লৈ যাওক আমাক সমস্যা লাগে বান্দৰ নালাগে নহয় মোৰ দ্বাৰা আপোনাৰ কোনো সমস্যাৰ সৃষ্টি নহয় হেৰি চাওক আমাৰ লগত যি মানে বন্ধুত্ব কৰিছে তেওঁলোকৰ কিন্তু লাভ হৈছে আৰু যি শত্ৰুতা কৰিছে তেওঁলোকক আমি বৰ্জন কৰিছো আপুনি বুজি পাইছে ৰাজনীতিক ৰাজহুৱাভাৱে যদি আপোনাক বৰ্জন কৰো আপোনাৰ কি হ'ব পাৰে হেৰি শুনক হাত এৰি হেতালি নেখেলিব তাতে এইবাৰ শাসনৰ গাড়ী আমিয়ে আহি আছো ৰাজহুৱাভাৱে বৰ্জনীয় হোৱাই ভাল বুজিছে আদৰণীয় হৈ যি হ'ব লগা আছে হৈছে আৰু শুনক আপুনি ইমান সোনকালে সিদ্ধান্ত ল'ব নালাগে নহয় আপোনাক আমাৰ দলে কিছু সময় দিব আপুনি কথাটো ভালকে ভাবি লওক তেতিয়াহে আপোনাৰ সুবিধা হ'ব মই কিন্তু আপোনাৰ ওচৰলৈ আকৌ আহিম আপুনি ভালদৰে ভাবি কথাটো ক'ব তেতিয়াহ'লে এতিয়া নমস্কাৰ 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 বান্দৰ আমি কৰিবলৈ আহিছো ৰাজনীতিৰ লগত এই বান্দৰটোক জড়িত কৰিব বিচাৰিছো মানুহ মুখাৰ পৰা মোৰ একেবাৰে শান্তি নোহোৱা হৈছে বুজিছনে কি কথা বান্দৰটোৱে ঘূৰি পকি ফুৰিব পৰা হৈছে কি ভালদৰে খোৱা বোৱাও কৰিছে বান্দৰটো সুস্থ হ'ল বুজিছে সুস্থ হৈছে বুজিছো নহয় এটা কাম কৰো বুজিছ বান্দৰটোক পাৰিলে আমি এৰি দিওঁ নেবল